ৰাজ্যত পুনৰ কোভিডত 4জনৰ মৃত্যু। ভবানী এই মোলে ফোন কৰিছিলে। তাই বোলে তাই গোটত পইচাই দিয়া নাই, ছাৰ আহি ৰখি আছিল। মই দিলোঁ তাইক কৈ দিয়া দিবলৈ দি দিয়া। শুনিছানে? মই তোমাকে অলপ পিছত ফোন কৰি আছো দেই। এই মানুহজনে মানে মাতি আছে। ঠিক আছে। এই ৰাতিপুৱা ফোন আপুনি কেলে চৰি আছে? যোৱাচোন যোৱা, চাহ একাপ বনাই আনা। হয়নে? মই কিয় চাহ বনাম? ঘৰত দেখোন চাকৰিজনী আছে। ঘৰত চাকৰণী আছে? আপোনাৰ মৰমৰ বোৱাৰীৰ কথা কৈছো। তাই হ'বলৈ চাকৰণী নহয়নো কি? এই বিয়া হৈ আহোঁতে মাকৰ ঘৰৰ পৰা কি ধান আনিছিল? সুধা মানুহজনীহে আহিছিল। যাওক এতিয়া তাইকে বনাবলৈ কয় গৈ। বোৱাৰী গাটো বেয়া, যোৱাচোন যোৱা, তুমিয়ে চাহকাপ বনোৱাগে। তাই গা বেয়া? ৰখক, এতিয়াই মই দি আছো তাইক। তাইৰ ওচৰলৈ নাযাবা, তাইক মই অকণমান ৰেষ্ট ল'বলৈ কৈছো ভিতৰতে। থকহে দিম আজি একে কাপ। মৰতি উঠ। মা, মোৰ মানে গাটো ইমান ভাল নহয়, সেইবাবেহে শুই আছিলো। গা বেয়া? মই জানো নহয়, তোৰ এয়া চব বাহানা। তাই বেমাৰ, মাৰৰ ঘৰৰ পৰা যৌতুকৰ একতা নানিলিয়ে, এতিয়া শুইবই কটাবলৈ আহিছ। উঠ আৰু যা, এতিয়া দেউতাক চাহ বনাই দে গৈ, যা। কি হৈছে ইয়াত মা? যা, তোৰ ঘৈণীয়েকে সুধি ল'বি। কিনো হৈছে জানো? কি হৈছে চিম্পি? নাই, একো নাই, এনেই কথা পাতি আছো। বোলো হেৰি শুনকচোন, আপোনাৰ বোৱাৰীয়ে কাম এটা কৰিব নোৱাৰে বুজিছেনে? তুমিও আৰু দেই, তাই জানিলে বুলি তাইকনো ইমান শাস্তি দিব লাগেনে? দিনে যে আপোনাৰ মুখখনো বৰ বেছি চলিবলৈ লৈছে। হেল্ল', মোৰ আধা ঘণ্টা লাগিব পাৰোঁতে। মই পাই পেলাই মই ফোনটো কৰিম বাৰু, হ'ব? মাইনা, মই যাওঁ দেই। বাবা শুনচোন, এইকেইটা লৈ আহিবিচোন দেই। মা, মোৰ হাতত পইচা নাই নহয় এতিয়া। কাইলৈ আনিম দিয়া, এতিয়া হ'ব, আজি চলা আৰু। মই যাওঁ দেই। বেচেৰাটো চাগে হাতত পইচাই নাই, চব এইজনে শেষ কৰি পেলাই। মৰতি, তইতো একো এটা ঘৰৰ পৰা নানিলিয়ে, মোৰ ল'ৰাটোকো শেষ কৰি পেলালি ন? মইনো আকৌ কি কৰিলো? কি কৰিলো সুধিবলৈ আহিছ? মোৰ ল'ৰাটোতো ধ্বংস কৰিলে। যা, এতিয়া একদম কালি ৰাতিয়ে বাচন এটা ধুগৈ। মা, মই আপোনাক কথা এটা কওঁ। মা, আপুনি মোক সদায় যৌতুকৰ কাৰণে কিয় বকনি দি থাকে? মা, আপুনি জানেই দেখোন, মোৰ মা নাই। দেউতাই যেনে তেনে খেতি বাতি কৰি ঘৰখন চলাই থাকে। হ'ব তোৰ ঘৰৰ বুৰঞ্জী মোক এতিয়া শুনাই থাকিব নালাগে। একদম বাচন ধুগৈ। সেইটো কেনেকৈ আপুনি চাহ খালেনে? নাই খোৱা, পিছেহে খাম। ঠিক আছে শুনিছানে? মই আজি নামঘৰতে যাব লাগিব, ধুতিখন উলিয়াই থবাচোন। ঠিকে আছে, হ'ব। এইখন লওক আৰু সোনকালে আহিব দেই নামঘৰৰ পৰা। হ'ব দিয়া। পিছে আপোনাৰ খবৰ কেনেকুৱা? চলি আছো আৰু বুজিছে? বলক। পিছে আপোনাৰ খবৰ কেনে? আপোনাৰ নিচিনাকে চলি আছো আৰু। ঠিকে আছে। চাহ কিবা খালেনে নাই? খালো, চাহ খালো। ঠিকে আছে দিয়ক, ময়ো খাই আহিছো বুজিছে? মই এপাক খাওঁ দেই। ঠিকে আছে দিয়ক, আপুনি যাব দেই। যাম। বৰা
শুনিছা মই আহিলো দেই মই বাহিৰে গৈ হাত ভৰিকেইটাও ধুই আহোঁ দৰ্জাখন খুলি থবা এইজনী বা হ'ল নে নাই ঐ মৰতি মৰতি তোৰ হ'ল নে নাই বাচনকেইটা ধুই অ' মা হ'ল। আৰু যা আৰু বিচনাত বহুত কাপোৰ আছে ধুই দে গৈ মা মই আহিলো মাইনা গ'ল তোৰ ঘৈণীয়ে তইহে জানিবি মাইনা 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 ৰোহন তুমি মোক ভুল নুবুজিবা মই জানো তুমি মোৰ এই অৱস্থা সহ্য কৰিব নোৱাৰিবা কাৰণ তুমি মোক বহুত ভাল পোৱা আৰু ময়ো কিন্তু মোৰ হাতত একো উপায় নাছিলে যৌতুকৰ নামত মই একো আনিব নোৱাৰিলোঁ বাবে প্ৰত্যেক দিনাই ঘৰখনৰ পৰিৱেশেই নাইকিয়া হৈ যায় সেয়ে মই আজি এই সকলোৰে পৰা আঁতৰি আহিলোঁ আৰু তুমি সদায় ভালকৈ থাকিবা দেই ৰোহন মা দেউতাকো চাবা আৰু মোৰ লগতে মোৰ দেউতাৰো খবৰ খাতি লৈ থাকিবা মই আহিলোঁ ৰোহন বাই তোমাৰ মাইনা দেখিলে নহয় যৌতুকৰ কাৰণে কেনেকুৱা অৱস্থা হ'ল তেনেকুৱা অৱস্থা আপোনাৰ হ'ব পাৰে সেইবাবে আজি আমি ফিল্মখন বনালোঁ শ্বৰ্ট ফিল্মখন বনালোঁ আপোনাক বুজাবলৈ চেষ্টা কৰিলে যৌতুকৰ কাৰণে কেনেকুৱা পৰিস্থিতি হ'ব পাৰে আপোনালোকো সতৰ্ক থাকক যৌতুক বিচৰাৰ আগতে এবাৰ হ'লেও আপোনালোকে ভাবি চাই লওক আৰু যদি আপোনালোকে আজি এই ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু আপুনি যদি আমাৰ এই সপোন এণ্টাৰটেইনমেণ্ট চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তেতিয়া আমাৰ ইয়াৰ পিছৰখন যোনখন ফিল্ম সকলোকে সোনকালে আপোনালোকে পাই যাব